নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক জ্ঞানজ্যোতি নামৰ এই অসমীয়া ইউটিউব চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি উপস্থিত আছোঁ অসমৰ তথা ভাৰতবৰ্ষৰ এনেকুৱা এজন ব্যক্তিৰ লগত যিজন ব্যক্তিয়ে বলিউডৰ প্ৰতিখন চিনেমা ৰিভিউ কৰে, প্ৰতিটো বলিউডৰ নিউজ আমাক দিবলৈ চেষ্টা কৰে। তেওঁ অন্য কোনো নহয়, তেওঁ হৈছে অসমৰ অসম সন্তান, তেওঁ হৈছে চন্দ্ৰদীপ্ত দা। তো চন্দ্ৰদীপ্ত দা, মই আপোনালোক জ্ঞানজ্যোতি নামৰ এই অসমীয়া ইউটিউব চেনেল বহুত বহুত স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। তো বন্ধুসকল, মই এই চেগতে এটা কথা ক'ব বিচাৰিছোঁ, চন্দ্ৰদত্ত দা বুলি কওঁ। চন্দ্ৰগুপ্ত কৈছে, মই চন্দ্ৰদত্ত বুলি খুব বেছি ভাল লাগে, সেইকাৰণে মোক এই চন্দ্ৰদত্ত নাম দা বুলি মই মাতোঁ। গতিকে তেওঁ হৈছে অমিতাভ বচ্চনৰ বিগ ফ্ৰেণ্ড, জুবিন দাৰ বিগ ফ্ৰেণ্ড। গতিকে আমি তেওঁৰ লগত কিছু সময় অতিবাহিত কৰিম, আপোনালোকক তেওঁৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিম। তেওঁ অমিতাভ বচ্চনৰ বিষয়ে কিবা কিবি ক'ব, তেওঁ জুবিন দাৰ বিষয়ে ক'ব। গতিকে এই সকলো কথা আমি তেওঁৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো পোনপ্ৰথমতে আমি তেওঁলৈ জনাইছোঁ যে আপুনি বলিউডত কেনেদৰে সংস্থাপন লাভ কৰে, বলিউডৰ পৰা কিমানখিনি আপুনি অসম ৰাজ্যক কিমানখিনি অৱদান। হয়, মই এতিয়া মুম্বাইত বিভিন্ন ফিল্মৰ ৰিভিউ কৰি আছোঁ। এতিয়ালৈকে টোটেল 49খন চিনেমাৰ ওপৰত মই ৰিভিউ কৰিলোঁ। মই চিনেমাখন চাই পেলাই ষ্টৰি, স্ক্ৰীন প্লে, স্ক্ৰিপ্ট, মিউজিক, ডাইৰেকশ্যন, ভিজুৱেল এপিল, ডাইলগছ তাৰ ওপৰত কওঁ, ষ্টাৰ কাষ্টৰ ওপৰত কওঁ। 2 মিনিট বা 2.5 মিনিট বা 3 মিনিটৰ ভিতৰত কওঁ। আৰু যিমানবিলাক মুম্বাইত ইউটিউব চেনেল আছে, যেনেকৈ বলিউড ভাইৰেল, বলিউড টচন, ফিল্মি ফিভাৰ, বলিউড হাংগামা, বলিউড মুম্বাই, কুৱেণ্ট, তো সেইবিলাক চেনেলত মই কওঁ ফিল্মখন চাই। তাৰ বাহিৰে মই ধৰক এখন শ্বৰ্ট ফিল্ম কৰিলোঁ, এটা এড কৰিলোঁ ধনশ্ৰী TVC এড, 2খন প্লে কৰিলোঁ, চচুৰ জামাত, বাপ লাও, লাখো পাওঁ, কেইবাখনো চিৰিয়েল কৰিলোঁ আপোনাৰ দূৰদৰ্শনৰ। চ' বৰ্তমান মুম্বাইত ষ্ট্ৰাগলে কৰি আছোঁ, বাট ষ্টিল। আৰু অসমতো 4 বছৰমান কাম কৰিলোঁ। আপোনাৰ কিষাণৰ কাৰণে 10খনমান চিৰিয়েল কৰিলোঁ, মেগা চিৰিয়েল 7খনমান কৰিলোঁ, শ্বৰ্ট ফিল্ম 3খন, আপোনাৰ ফিচাৰ ফিল্মছ 3খন, চ' 3টা মিউজিক ভিডিঅ', 3টা ডকুমেণ্টাৰী, তো তেনেকৈ কাম কৰি আছোঁ। আৰু কিতাপো 3খন পাব্লিছ কৰিলোঁ, এখন অমিতাভ বচ্চনৰ ওপৰত, এখন জুবিন দা, আৰু এখন আমাৰ ব্ৰজেন্দাৰ ওপৰত। আৰু আহি আছে এখন, হয়, এখন নতুন কিতাপ মই এতিয়া লিখা ষ্টাৰ্ট কৰিছোঁ, খুব বেছি দিন হোৱা নাই, অক্ষয় কুমাৰৰ ওপৰত। আপোনালোকে যি 3খন অলৰেডি পাব্লিছ হৈছে, এতিয়ালৈকে যদি সেই 3খন কিতাপ ঘৰৰ পৰা কিনি আনে, এতিয়া কিনি আনিব। খুব সুন্দৰ লিখে তেখেতৰ লিখাবোৰ আপোনালোকে পঢ়িব, নিশ্চয়কৈ শিকিব, বুজিব, জানিব পাৰিব তাৰ পৰা। তো এই ক্ষেত্ৰত তেখেতৰ যিহেতু অমিতাভ বচ্চনৰ বিগ ফেন হয়, গতিকে তেখেতৰ পৰা যদি আমি অমিতাভ বচ্চনৰ বিষয়ে কিছু কথা নাজানো, কিছু কথা তেওঁৰ পৰা নলওঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমি আধৰুৱা লাগিব আমাৰ এই ভিডিঅ'টো। গতিকে তেওঁক অমিতাভ বচ্চনৰ এটা হিট ডাইলগ প্ৰথমতে দিব বিচাৰোঁ, তাৰপিছত আমি তেওঁৰ অমিতাভ বচ্চনৰ বিষয়ে আৰু কথা পাতিম। হয়, অমিতাভ বচ্চনৰ মই ধৰক মোৰ অল টাইম ফেভৰেট মুভি হৈছে দিৱাৰখন মই কমেও 70 বাৰমান চাইছোঁ। তো দিৱাৰ চিনেমাৰ এটা সংলাপ এটা শুনাম বুলি ভাবিছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। নিশ্চয়। आज खुश तो बहुत हो गए तुम, देखो जो आज तक तुम्हारे मंदिर की सीढ़ियां नहीं चढ़ा, जिसने आज तक कभी तुम्हारे सामने हाथ नहीं जोड़े, आज वो तुम्हारे सामने हाथ फैलाए खड़ा है। बहुत खुश हो गए तुम, बहुत खुश हो गए कि आज मैं हार गया, लेकिन तुम जानते हो कि जिस वक्त मैं यहाँ खड़ा हूँ, वो औरत जिसके माथे से तुम्हारे मंदिर का पत्थर घिस गया, वो औरत जिस पर जुल्म भरे तो उसकी पूजा भरी, वो औरत जो खुद दिलजीत रही लेकिन तुम्हारे मंदिर में दीप जलाती रही, वो औरत आज जिंदगी और मौत के सरहद पे खड़ी है, और ये तुम्हारी हार है। हाँ, ये तुम्हारी हार है। क्या कसूर है उसका? कौन सा पाप, कौन सा जुर्म? क्या उसका जुर्म है कि उन्होंने मुझे जन्म दिया है? क्या उसका जुर्म है कि मैं उससे प्यार करता हूँ? ये किस बात की सजा दी जा रही है उसे? हम घर से बेघर हो गए, मेरा बाप जीते जी मर गया, मेरी माँ सुहागन होते हुए विधवा बन गई, मैंने कभी तुमसे कुछ नहीं मांगा, लेकिन आज मांगता हूँ। हाँ, आज पहली बार तुमसे कुछ मांग रहा हूँ। मेरी गुनाहों की सज़ा मेरी माँ को मत दो, मैं अपने आप को तुम्हारे हवाले कर लाऊँ, जो चाहिए कर लो, लेकिन मेरी माँ मुझे वापस दे दो, मेरी माँ मुझे वापस दे दो, मेरी माँ मुझे वापस दे दो। थैंक यू सो मच। সঁচাকৈ ইমোশন কৰি পেলালে দিৱাৰ মুভিখনৰ এইটো ডাইলগ, সঁচাকৈ বহুত ভাল লাগে। অনেষ্টলি স্পিকিং, মোৰ একচুৱেলি মাতটো ভাঙি গৈছে, সেইকাৰণে ক'ব পৰা নাই, নহ'লে এই ডাইলগটো পুৰা ফালি দিব পাৰোঁ। সঁচাকৈ এতিয়াও বহুত ভাল লাগিছে। আপোনালোকে নিশ্চয় অনুমান কৰিছে যে সঁচাকৈ একদম হাৰ্টত লাগি গৈছে অমিতাভ বচ্চনৰ এই ডাইলগটোৱে। দিৱাৰ মুভিখন আছে, আপোনালোকে যদি চোৱা চাব, এখেতে কিন্তু দিৱাৰ মুভিখন 70+ চাইছে, 70তকৈ অধিক চাইছে। গতিকে তেওঁক আমি অমিতাভ বচ্চনৰ বিষয়ে ক'লে তেওঁ জুবিনদাৰ বিগ ফেন, গতিকে তেখেতে জুবিনদাৰ বিষয়ে বা জুবিনদাৰ কিবা সংলাপ নতুবা জুবিনদাৰ কিবা গান, এনেকুৱা ধৰণৰ জুবিনদাৰ কিবা আছে নেকি? জুবিনদাৰটো ধৰক আমাৰ সংলাপ বা গান গ'লে মানুহ পলাব ডেফিনেটলি, আৰু যিহেতু মোৰ এটা মাতটো ভাঙি আছে, কিন্তু জুবিনদাৰ ধৰক মই গান শুনি পেলাই ডাঙৰ হৈছোঁ। আল্টিমেট ধৰক যেতিয়া প্ৰথম আহিছিল অনামিকাৰ যোনবিলাক গান আছিল, হাহিৰে তুমি মুকুতামণি বা গানে কি আনে, তাৰপিছত আৰু এটা গান আছিল পিৰিতি সুবাসে। তো তেতিয়া যেতিয়া সেই অনামিকা এলবাম আহিছিল, তেতিয়াৰ যুগৰ পৰা মই ফেন। আৰু জুবিনদাৰ মোৰ আটাইতকৈ কালজয়ী গান, আল্টিমেট আটাইতকৈ যোনটো গান অকল মোৰে নহয়, সমগ্ৰ মিউজিক প্ৰেমী, সমগ্ৰ মিউজিক লাভাৰৰ সেই গানটো আল্টিমেট হিট গান আছিল ডাক ফিল্মখনৰ, মায়াবিনী ৰাতিৰ বুকুত, সেইটো আল্টিমেট গান। সঁচাকৈ সেইটো সকলোৰে ফেভাৰিট গান হয়। একজেক্টলি। আৰু জুবিনদাৰ ধৰক এজ এন এক্টৰো এতিয়া ধৰক আজিকালি খুব চিনেমা কৰা হৈছে অফ লেট। তো তেওঁৰ ৰিচেণ্টলি এখন চালোঁ আণ্ডাৰৱৰ্ল্ডখন, ইয়াৰ আগত প্ৰিয়াখন চালোঁ, বিচন চাইনা চালোঁ, তাৰ আগতে আপোনাৰ মন যায় কৰিছিল, তুমি মোৰ মাথো মোৰ কৰিছিল। তো জুবিন দা ভাল গায়কে নহয়, ভাল এজন অভিনেতাও হয়। তাতোকে ডাঙৰ কথা, জুবিন দা মানুহ হিচাপে খুব ভাল মানুহ, সাংঘাতিক ভাল মানুহ। খুব কম মানুহ আছে যাৰ হৃদয়খন আপুনি
কথা পাতিলে গম পায় সঁচাকৈ খুব ভাল মানুহ তেখেত অন্তৰৰ পৰা তো আৰু এটা লাষ্ট কথা কওঁ মই যাৰ ওপৰত এতিয়ালৈকে কিতাপ দেখিছোঁ অমিতাভ বচ্চন হওক বা ব্ৰজেন দা হওক বা জুবিন দা হওক এওঁলোক তিনিজনে অন্তৰৰ পৰা সঁচাকৈ খোলা অন্তৰৰ মানুহ অন্তৰ আত্মাৰ পৰা খুব ভাল মানুহ সেইকাৰণে তেওঁলোকে লাইফত সেইটো স্থান পাইছে আৰু তেওঁলোকৰ ওপৰত মই কিতাপ দেখিছোঁ এতিয়া নেক্সট যাৰ ওপৰত কিতাপ লিখিব গৈ আছোঁ তেওঁ অন্তৰৰ পৰা খুব বিশাল অন্তৰৰ মানে হৃদয়ৰ মানে অধিকাৰী তেখেতৰ নাম হৈছে অক্ষয় কুমাৰ তো অক্ষয় কুমাৰৰ বিষয়ে তেখেতে অতি সোনকালে অৰ্থাৎ জানুৱাৰী মানলৈকে তেখেতে কিতাপখন দি দিব তো আপোনালোকে কিতাপ ঘৰৰ পৰা সেইখন কিতাপ পাব উপলব্ধ হ'ব যিহেতু সকলো কিতাপ বিপণীতে হ'ব আৰু যি তিনিখন হৈছে এই তিনিখন আপোনালোকে কিনি আনি কিনে নিশ্চয়কৈ পঢ়িব আপোনালোকে অধিক সেই কিতাপখনৰ পৰা জানিব বুজিব শিকিব পাৰিব খুব আমিও আমাৰ জ্ঞানজ্যোতিৰ পৰিয়ালৰ পৰা যাচিলোঁ অশেষ অভিনন্দন তেখেতে অসমৰ পৰা যে বলিউডত স্থিতাপি হওক তেখেতে বলিউডত খুব এটা ভাল নাম কৰক যিহেতু তেখেতে অলৰেডি বলিউডত ষ্ট্ৰাগল কৰি আছে আৰু সেই ষ্ট্ৰাগল তেওঁৰ সাফল্যমণ্ডিত হওক তাৰে কামনা কৰিছোঁ তো বহুত টাইম তেখেতৰ আমি নষ্ট নকৰোঁ ইমানতে তেখেতক আমি বিদায় দিছোঁ আৰু এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ আপোনালোকে ভিডিঅ'টো ইমান বিচাৰো মৰম বুতুলি ফুৰো আশা কৰোঁ সবাই মিলি আঁকোৱালি ল'বা মোৰ জ্ঞানজ্যোতি আঁকোৱালি ল'বা সবাই মিলি মোৰ জ্ঞান